গাইজ গুড মৰ্নিং আজি মৰ্নিং ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ এতিয়া মই খাব লৈছোঁ ৰাতিপুৱাৰ চাহকাপ এয়া দেখিছেনে গতিকে আজি ৰাতিপুৱাৰ চাহকাপৰ সৈতে মই দিনটো আৰম্ভ কৰিছোঁ এটা সুন্দৰ দিন আৰম্ভ হয় একাপ সুন্দৰ চাহৰ সৈতে গতিকে মই আজি চাহকাপৰ লগতে আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ কিমান কি দেখাব পাৰোঁ নাজানো যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া মই চাহৰ লগত খাব লৈছোঁ এটা বুনিয়া লাডু আৰু এইটো এটা পকা মিঠৈ কালি মায়ে বনাইছিলে আৰু কেইটামান নিমকি লগতে লাল চাহ A few moments later আজি হৈছে নেক্সট ডে কালি পিঠা পনা পুৰি বহুত সময় হৈ গ'ল ৰাতি হৈ গ'ল সেইকাৰণে মানে কালি আৰু বেলেগ একো বনোৱা নহ'লে ভিডিঅ'টো মই আৰু নকৰিলোগে দেৰি হোৱাৰ কাৰণে এতিয়া মই বনাব লৈছোঁ নাৰিকলৰ লাড়ু এয়া নাৰিকলৰ লাড়ু বনাবৰ কাৰণে নাৰিকল সেয়া মিক্সিত এনেদৰে পিচি লৈছোঁ এতিয়া নাৰিকলৰ লাড়ুখিনি বনাই ল'ম তাৰ পাছতে আকৌ মাজতে চাহ একাপ খাবলৈ মানে লৈছোঁ আৰু এয়া এখেতে খায়ে আছে চাহ এফালে মই বাকি থৈ আহিছোঁ গতিকে চাহ কাপ খাই লওঁ খাই লোৱাৰ পাছতে নাৰিকল লাড়ুখিনি বনাম আপোনালোককো দেখাই থাকিম ৰ'ব মই ৰ'ব একো নহয় মিলাই আছোঁ তিলৰ লাডু বনাবলৈ পুৰা তিল ভাজি আছে দেই সেয়া নাৰিকলৰ লাডু বনাই হৈ গ'ল এইফালে বনাই হৈ গ'ল নাৰিকলৰ লাডু এইফালে তিলৰ লাডু বনাবৰ কাৰণে তিল ভাজি আছে তিল আৰু গুড় বনাই মেলি আজৰি হৈছোগে আৰু অলপ চলপকৈ আৰু মালপোৱাখিনি বনাবলৈ বাকী আছে মালপোৱাখিনি আজি নবনাওঁ কাৰণ একেদিনাইতো ইমানখিনি কৰিব নোৱাৰি অলপ অলপকৈহে কৰি আছোঁ আৰু কামবিলাক কাৰণ মা আৰু মইহে আৰু মা স্কুলৰ পৰা অহাৰ পাছত মোক দেখাই যায় এনেকৈ কৰ বুলি কাৰণ মইতো ইমান এক্সপাৰ্ট নহয় এইবাৰ প্ৰথম মই মানে ইমানখিনি কৰিছোঁ আৰু লাড়ু বনোৱা পিঠা বনোৱা আগৰবাৰ বিহুত মানে ইয়াৰ আগৰ বছৰ বিহুত মই বনাইছিলোঁ কিন্তু এনে অলপ চলপ আৰু বিয়াৰ পিছত এইটো মোৰ ছেকেণ্ড বিহু হ'ব হাজবেণ্ডৰ ঘৰত গতিকে মায়ে দেখাই গৈছে এনেকৈ কৰ গতিকে মাৰ লগে লগে মই শিকিও গৈছোঁ আৰু কৰিও গৈছোঁ কাৰণ কিনো আৰু টান এইবিলাক বস্তু চকুৰে দেখা কাম কাৰণ দেখাই গ'লেতো কৰিব পাৰিয়ে আৰু ইমানটো টান নহয় কাৰণ আমাৰ নিজৰ অসমীয়া সংস্কৃতি আমি অসমীয়া মানুহ হিচাপে সেইবিলাক জনাটো দৰকাৰ কাৰণ লাড়ু পিঠা আৰু বিহুতটো তিলৰ পিঠাটোৱে মানে বিশেষ আৰু তিলৰ পিঠাটোহে মানে মেইন বুলি কয় আৰু বিহুত বেলেগ মালপোৱা সেইবিলাকতো এতিয়া আজিকালি ওলাইছে কিন্তু আগৰ দিনৰ মানুহে তিল পিঠা আৰু ঘিলা পিঠা এই দুটা বস্তুৱেই বনায় বিশেষকৈ
তাৰ পাছতে এতিয়া আমাৰ কালি তিল পিঠা আৰু নাৰিকল দিয়া পিঠা পুৰি হৈ গ'ল আজি বনালোঁ নাৰিকলৰ লাডু আৰু তিলৰ লাডু এইখিনি বনাই মেলি হৈ গ'ল আৰু আপোনালোক সকলোকে মই আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব লগতে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই বাই